আসসালামু আলাইকুম ওরহমতুল্লাহি ওয়াবারাকাতুহু। প্রিয় বন্ধু বান্ধৱসকল, নিশ্চয় আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। প্ৰিয় বন্ধু বান্ধৱসকল, আজি যি বিষয়ৰ ওপৰত ভিডিঅ'টো বনাবলৈ লোৱা হৈছে, বিষয়টো হৈছে ইছলামৰ দ্বিতীয় খলিফা হজৰত উমৰ ফাৰুক ৰাজিয়াল্লাহু তাআলা আনহুৰ শাসনকালৰ ন্যায় বিচাৰ আৰু আদৰ্শৰ এটি ঘটনা। প্ৰিয় বন্ধু বান্ধৱসকল, নিশ্চয় আপোনালোকে জানে ইছলামৰ দ্বিতীয় খলিফা হজৰত উমৰ ফাৰুক ৰাজিয়াল্লাহু তাআলা আনহুৰ শাসনকালত স্বাধীনতাৰ ক্ষেত্ৰত জনসাধাৰণক ইমানেই মুক্তভাৱে স্বাধীনতা দিয়া হৈছিল যে এজন অতি নিম্ন পৰ্যায়ৰ ব্যক্তিয়েও কোনো গোচৰৰ কাৰণে সময়ৰ শাসনকৰ্তা পৰ্যন্ত কাজীৰ ওচৰত উপস্থিত কৰাব পাৰিছিল। সেয়েহে এদিনাখনৰ ঘটনা, এজন ব্যক্তিয়ে হজৰত উমৰ ফাৰুক ৰাজিয়াল্লাহু তাআলা আনহুৰ বিপক্ষে কাজীৰ ওচৰত এটা গোচৰ তৰিলে। জবাবদিহিৰ কাৰণে সময় বিলম্ব নকৰি হজৰত উমৰ ফাৰুক ৰাজিয়াল্লাহু তাআলা আনহু কাজীৰ ওচৰত উপস্থিত হ'ল। তাকে দেখি সেই সময়ৰ কাজী জয়ীদ ৰাজিয়াল্লাহু তাআলা আনহুৱে সময়ৰ শাসনকৰ্তা হজৰত উমৰ ফাৰুক ৰাজিয়াল্লাহু তাআলা আনহুক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে স্বস্থানৰ পৰা উঠি খাৰা হ'ল। হজৰত উমৰ ফাৰুক ৰাজিয়াল্লাহু তাআলা আনহুৱে কাজী চাহাবৰ এনে কৰ্ম দেখি অতি অসন্তুষ্ট প্ৰকাশ কৰি ক'বলৈ ধৰিলে, কাজী চাহাব, এইটো কথা আপোনাৰ ক্ষেত্ৰত কেতিয়াও শোভা নাপায় যে মকদ্দমাৰ ক্ষেত্ৰত আপুনি দুই পক্ষৰ কোনো এক পক্ষক অতি গুৰুত্ব দিব। এই বুলি কৈ হজৰত উমৰ ফাৰুক ৰাজিয়াল্লাহু তাআলা আনহুৱে উক্ত অভিযোগকাৰী ব্যক্তিজনৰ নিচেই ওচৰতে বহি পৰিল। এইফালে অভিযোগকাৰী ব্যক্তিজনৰ নিজৰ অভিযোগ সত্য বুলি প্ৰমাণিত কৰিবৰ কাৰণে যেনেধৰণে তেওঁৰ ওচৰত লিখিতভাৱে কোনো প্ৰমাণ নাছিল, ঠিক উক্ত অভিযোগক হজৰত উমৰ ফাৰুক ৰাজিয়াল্লাহু তাআলা আনহুৱে সহজে মানিব পৰা বিধৰ নাছিল, কাৰণ অভিযোগটো আছিল মিছা। সেয়েহে উক্ত অভিযোগকাৰী ব্যক্তিজনে কাজী চাহাবক ক'বলৈ ধৰিলে, যদি উমৰ ৰাজিয়াল্লাহু তাআলা আনহুৱে কচম খাই কয়, তেতিয়াহ'লে মই অভিযোগটো উঠাই ল'ম। তাকে শুনি কাজী চাহাবে ক'বলৈ ধৰিলে, আমিৰুল মুমিনীনৰ মৰ্যাদা ইমানেই উচ্চ যে তেওঁক কচম খাবলৈ দিব পৰা নাযায়। হজৰত উমৰ ফাৰুক ৰাজিয়াল্লাহু তাআলা আনহু কাজী চাহাবৰ এনে কথা শুনি ক'বলৈ ধৰিলে, কাজী চাহাব, যেতিয়ালৈকে উমৰ আৰু এজন সাধাৰণ ব্যক্তি আপোনাৰ দৃষ্টিত সমপৰ্যায়ৰ নহ'ব, তেতিয়ালৈকে আপুনি উক্ত পদৰ কাৰণে উচিত বুলি বিবেচিত নহ'ব। প্ৰিয় বন্ধু বান্ধৱসকল, উক্ত ভিডিঅ'টোৰ পৰা এই কথাটোৱে স্পষ্টভাৱে বুজিব পাৰিলোঁ যে ন্যায় বিচাৰ আৰু সৎব্যৱহাৰৰ ক্ষেত্ৰত জাতি ধৰ্ম নিৰ্বিশেষে মানৱ মাত্ৰে ইজনে সিজনৰ ওচৰত প্ৰাপ্য এক মানৱ অধিকাৰ। সি যিয়ে পৰ্যায়ৰ ব্যক্তিয়েই নহওক কিয়, যেতিয়া আমি এই অধিকাৰ খৰ্ব কৰি চলিবলৈ চেষ্টা কৰোঁ, তেতিয়াই সমাজ আৰু পৰিয়ালবোৰত সংঘাতৰ সৃষ্টি হয়। গতিকে এক বিৰাট সাম্ৰাজ্যৰ মালিক হজৰত উমৰ ফাৰুক ৰাজিয়াল্লাহু তাআলা আনহুৱে এজন সাধাৰণ ব্যক্তিৰ লগত ন্যায় বিচাৰ আৰু সৎব্যৱহাৰৰ ক্ষেত্ৰত যি অতুলনীয় আদৰ্শ মানৱ জাতিৰ কাৰণে ৰাখি থৈ গ'ল, সেয়া ইতিহাসৰ পাতত সদায় সোণালী আখৰেৰে অংকিত হৈ থাকিব। প্ৰিয় বন্ধু বান্ধৱসকল, যদি ভিডিঅ'টো ভাল লাগিছে, এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, যাতে পৰৱৰ্তী সময়ত এনেধৰণৰ আৰু আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ভিডিঅ'সমূহ আপোনালোকৰ আগত লৈ আহিব পাৰোঁ। আসসালামু আলাইকুম ওরহমতুল্লাহি ওয়াবারাকাতুহু। আসসালামু আলাইকুম, নিশ্চয় আপোনালোক ভালে আছে। বন্ধু বান্ধৱসকল, নিশ্চয় আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। প্ৰিয় বন্ধু বান্ধৱসকল, আজি যি বিষয়ৰ ওপৰত বনাবলৈ
লোৱা হৈছে। আজি যি বিষয়ৰ ওপৰত ভিডিঅ'টো বনাবলৈ ইছলামৰ দ্বিতীয় খলিফা হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু ইছলামৰ দ্বিতীয় খলিফা হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ আদৰ্শৰ ন্যায় বিচাৰ আৰু এটি ঘটনা। আদৰ্শৰ প্ৰিয় বন্ধু বান্ধৱসকল, নিশ্চয় আপোনালোকে জানে হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা ইছলামৰ দ্বিতীয় খলিফা হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু স্বাধীনতাৰ ক্ষেত্ৰত জনসাধাৰণক ইমানেই মুক্তভাৱে স্বাধীনতা দিয়া হৈছে। এজন অতি নিম্ন পৰ্যায়ৰ ব্যক্তিয়েও কোনো গোচৰৰ কাৰণে পৰ্যন্ত কাজীৰ ওচৰত পাৰিছিল। সেয়েহে এদিনাখনৰ ঘটনা এজন ব্যক্তিয়ে হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু কাজীৰ ওচৰত এটা গোচৰ তুলিলে। জবাবদিহিৰ কাৰণে সময় বিলম্ব নকৰি হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাকে দেখি সেই সময়ৰ কাজী জয়ীদ ৰাদিয়াল্লাহু তাআলা হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ শ্ৰদ্ধাজনৰ উদ্দেশ্যে স্বস্থানৰ পৰা উঠি থিয় হ'ল। হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৱে কাজী চাহাবৰ অসন্তুষ্ট প্ৰকাশ কৰি ক'বলৈ ধৰিলে, কাজী চাহাব এইটো অসন্তুষ্ট প্ৰকাশ কৰি ক'বলৈ ধৰিলে, এতিয়াও শোভা নাপায় যে মকদ্দমাৰ ক্ষেত্ৰত আপুনি দুই এই বুলি কৈয়ে হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৱে অভিযোগকাৰী ব্যক্তিজনৰ নিচেই ওচৰতে বহি পৰিল। এইফালে অভিযোগকাৰী ব্যক্তিজনৰ নিজৰ অভিযোগ সত্য বুলি প্ৰমাণিত কৰিবৰ কাৰণে যেনেধৰণে তেওঁৰ ওচৰত লিখিতভাৱে কোনো প্ৰমাণ নাছিল, ঠিক উক্ত অভিযোগ সহজে মানিব পৰা বিধৰ নাছিল। সেয়েহে উক্ত অভিযোগকাৰী ব্যক্তিজনে কাজী চাহাবক ক'বলৈ ধৰিলে, যদি উমৰ খায়ক হয় তেতিয়াহ'লে মই কাজী চাহাবে ক'বলৈ ধৰিলে আমিৰুল মুমিনীনৰ মৰ্যাদা ইমানেই উচ্চ যে তেওঁক কছম খাবলৈ দিব পৰা নাযায়। হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু কাজী চাহাবৰ এনে কথা যেতিয়ালৈকে উমৰ আৰু এজন সমপৰ্যায়ৰ নহ'ব তেতিয়ালৈকে আপুনি উক্ত পদৰ কাৰণে উচিত বুলি বিবেচিত নহ'ব। উক্ত বান্ধৱসকল, এই কথাটোৱে স্পষ্টভাৱে ভিডিঅ'টোৰ পৰা বুজিব পাৰিলো যে ন্যায় বিচাৰ আৰু সদ্ব্যৱহাৰৰ ক্ষেত্ৰত মানৱ মাত্ৰে ইজনে সিজনৰ ওচৰত প্ৰাপ্য এক মানৱাধিকাৰ যিয়ে পৰ্যায়ৰ ব্যক্তিয়েই নহওক কিয়। যেতিয়া আমি এই অধিকাৰ খৰ্ব কৰি চলিবলৈ তেতিয়া সমাজ আৰু এক বিৰাট সাম্ৰাজ্যৰ মালিক এজন সাধাৰণ ব্যক্তিৰ লগত ন্যায় বিচাৰ আৰু অতুলনীয় ইতিহাসৰ পাতত সদায় সোণালী আখৰেৰে অংকিত হৈ থাকিব। বন্ধু বান্ধৱসকল, যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট যাতে পৰৱৰ্তী সময়ত এনেধৰণৰ আদৰ্শৰ ওপৰত ভিডিঅ'সমূহ আপোনালোকৰ আগত লৈ আহিব পাৰোঁ।